दोस्तों सब्सक्राइब करार कारणे आपनालोके यात क्लिक करि दियक आरु এনেকুৱাই নিউ ভিডিঅ' দেখিবৰ কাৰণে আপোনালোকে এই বেল আইকনটো ক্লিক কৰি দিয়ক। हेलो दोस्तों आহি গলো নতুন এটা ভিডিঅ' লৈ। दोस्तों আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি গাড়ী মালিকৰ নাম আৰু ডিটেইল কোৰ গাড়ী জানিব পাৰিব। তো ইয়াৰ কাৰণে লাগিব আপোনালোকৰ এটা এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰত পাই যাব। दोस्तों এইটো কোনো ফেক এপ্লিকেশন নহয়, আগত মই ট্ৰাই কৰি দেখিছো, তাৰ পিছত আপোনালোকক দেখাই আছো। তো গৈ আপোনালোকৰ এই এপটো ডাউনলোড কৰিব লাগিব। দেখো আছে মই ডাউনলোড কৰি লৈছো। তো ইয়াৰ পৰা মই ওপেন কৰি আছো, ওপেন কৰি আপোনালোকক দেখাই আছো। মই ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব। তো আপোনালোকে দেখিব পাইছে প্ৰথমত যেটো অপচন আছে ফাইন উইনাৰ নেম, ইয়াত ক্লিক কৰি দিব লাগিব। তো মই ইয়াত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ গাড়ীৰ নম্বৰটো দিব লাগিব। মই দি আছো। तो दोस्तों अलग टाइम लबो। तो देखियो पाइसे डिटेल्स तो आहि गइसे, गाड़ी मालिकर नाम तो आहि गइसे। प्रथमत देखियो पाइसे ओनर नेम। तो सब ইয়াত আহি যাব, ডিটেইলস পুরা ডিটেইলস ইয়াত আহি যাব। তো दोस्तों আজিৰ ভিডিও এখানি। ভিডিও যদি ভাল লাগে তেনহলে এটা লাইক কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্রাইব কৰিব, লগতে কমেন্ট শেয়ার কৰি দিব।